নমস্কাৰ, মোৰ অতিকৈ মৰমৰ বন্ধু-বান্ধৱীসকল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু মই ভনিতাই আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' আগবঢ়াইছোঁ। আৰু এটা কথা, যিহেতু আজি ফাকুৱা আছিলে, তো ফাকুৱাৰ সকলোকে মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মোৰ মৰমৰ দাদা, বাইদেউ, ভাই, ভনী আৰু মোৰ সমনীয়াসকল, মই ভাবোঁ মই যিটো ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ, এই ভিডিঅ'টো আপোনালোকৰ কামত আহিব। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব আৰু মোৰ চেনেলত গৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিব, কৰি তাত অল যিটো আছে অল নটিফিকেশ্যনটোত ক্লিক কৰি দিব, যাতে মই লৈ অহা সকলো নতুন ভিডিঅ' আপোনালোকে আগতীয়াকৈ পাই যায়। আৰু বলক তেতিয়াহ'লে আমি আৰু বেছি দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই, তো এইখনেই চাদৰ হয় যিখন চাদৰত মই দহি বটিম। গতিকে প্ৰথমতে আমি চাদৰখন এনেকৈ মানে বহল কৰি পাৰি ল'ব লাগিব। তো এইখন বেলেগৰ হয়, তো মই এইখনতেই কৰিম। চিলাই মেলি মই ৰেডি কৰি ল'লোঁ, যিহেতু মই নিজেই চিলাই কাম কৰোঁ। তো তাৰ বাবে এতিয়া আমাক লাগিব বেজী, সূতা, কেঁচি। তো চাই থাকিব আপোনালোকে। তো মই বেজীটো ৰেডি কৰি ৰাখিছোঁ। তো ঠিক মই বেজীটোত এনেকৈ সূতা ভৰাই লৈ দীঘলকৈ এনেকৈ লগাই লৈছোঁ। আপোনালোকে চাওক 2 আঙুলৰ মূৰে হয়। তো এনেকৈ দীঘলকৈ ৰাখিব, যাতে আপোনাৰ গাঁঠিটো লগাওঁতে অসুবিধা নহয়। সিমানটো জোখত সূতাটো ৰাখিলেই হ'ল। এনেকুৱাকৈ চাওক, এয়া 2টা আঙুলিৰ মূৰে হয়। বহুত ডিফাৰেণ্ট, বহুত মানে ফাঁক নাৰাখিব, নহ'লে বহুত পাতল দেখা হয়। তো মই মোৰ 2টা আঙুলিৰ মূৰে দিছোঁ। এনেকুৱাকৈ দি ল'ব গোটেইখিনিতে। গোটেই চাদৰ 2টা মূৰতে দি ল'বলৈও ল'ব পাৰে, বা এটা মূৰ কৰি ল'ব পাৰে। আৰু চাদৰখন নলৰিবৰ কাৰণে ওপৰত এটা ওজন বস্তু দিব, য'ত মই গাৰু ব্যৱহাৰ কৰিছোঁ। মই গাৰু দিছোঁ বাৰু, আপোনালোকে যি দিলে দিব পাৰে। আৰু এতিয়া মই গোটেইখিনিতে এনেকৈ লগাই ল'ম। লগাই মেলি আপোনালোকক দেখুৱাই আছোঁ। তো মোৰ এটা মূৰ কমপ্লিট হৈ গ'ল। মই এনেকৈ সূতাখিনি লগাই ল'লোঁ। লগাই মেলি এতিয়া ইয়াত এতিয়া মই সূতা লগাম। দেখিছে নহয়, 2টা আঙুলিৰ মূৰে। এতিয়া মই ইয়াতে যিটো নেকি দহি হ'ব আমাৰ, তো কিছুমানে কৰিশ্মা পাত লগায়, তো মই এতিয়া ইয়াত ব্যৱহাৰ কৰিম বৰ্ণালী পাত, যিটো নেকি সকলো সূতাৰ দোকানতে পোৱা যায়। আপোনালোকে যিকোনো সূতাৰ দোকানত বিচাৰিলে এই পাত সূতাটো পাব। তো এয়া মই এখন আনিছিলোঁ, তো খুব ধুনীয়া হয়। এখন সূতাৰে মোৰ 2খন চাদৰ ধুনীয়াকৈ ওলাই গৈছে। এটা মুঠা আহে, 50 টকা লৈছিলে এই হেৰিটোত, মানে মুঠাটোত। তো আপোনালোকে কিমানটো পৰিমাণত দিয়ে, কিমান ডাঙৰ কৰি দিয়ে তাৰ লগত হ'ব। যিহেতু মই মানে মিডিয়াম চাইজত দিছোঁ, গতিকে মোৰ 2খন চাদৰ হৈ আৰু অকণমান ৰৈ গৈছে। তো চাই থাকক, মই কেনেকৈনো দহি বটো আপোনালোকক দেখুৱাই আছোঁ। ফ্ৰেণ্ডটো চাওক, মোৰ অৱস্থাটো মানে কেনেকুৱা কৰি দিলে। তো আজি যিহেতু বোকা ফাকুৱা আছিলে, ফাকুৱাৰ 2য়টো দিন, তো মই দহি বটি আছিলোঁ। আৰু আমাৰ গাঁৱৰে দাদা, বৌ আৰু ননদ এজনী আহি পেলাই মানে মোৰ অৱস্থাটো মানে বেয়া কৰি দিলে। তো মই অকণমান ভিডিঅ'ৰ পৰা আঁতৰি আহি মানে মোৰ কামৰ পৰা আঁতৰি আহি মোক বনাব দিলোঁ। মানে যিহেতু বনাব নিদিলে আৰু মানে আৰু অলপমান মানে বেয়াকৈ কৰিলে হয়, বেয়া বনাব বিচাৰিছিলে। তথাপিও যিখিনি কৰিব দিছে মই ইয়াতে কৰিব দিলোঁ। আৰু তাৰপিছত এতিয়া মই মোৰ কামটো কৰিম। তো সকলোকে ফাকুৱা বুলি, মানে ফাকুৱাৰ বহুত শুভেচ্ছা থাকিল। ফাগুনৰ এই যিটো আমাৰ ফাকুৱাৰ ৰং হয়, এই ৰঙেৰে সকলোৰে জীৱন ৰঙীন হৈ পৰক, তাৰে কামনা কৰিলোঁ। আৰু কি ক'ম আৰু, আপোনালোকে ভিডিঅ'টো চাই থাকক, গম পাব। ভিডিঅ'টোত যদি ভাল লাগে, আপোনালোকে সকলোৱে দহি বটাৰ কামটো যদি ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব ৰাখিব। আৰু লগতে যিটো বেল আইকন থাকে অল কৰি দিব, যাতে সকলোবোৰ মোৰ নতুন ভিডিঅ' আপোনালোকে পায়। তো পুনৰবাৰ আপোনালোকক ফাকুৱাৰ বহুত শুভেচ্ছা যাচিছোঁ। তেতিয়া বলক আকৌ আমি আমাৰ কামলৈ উভতি যাওঁ। যেনেদৰে মই সূতাখিনি আগতে গাঁঠি লৈছিলোঁ, আৰু এতিয়া চাব মই কেনেকৈ বটো। এটাতো বটিলোৱেই বাৰু, মোৰ সেইটো কেমেৰাটো অন কৰিব পাহৰি গ'লোঁ। মই তাৰপিছতহে দেখিলোঁ যে মই কেমেৰা অনেই কৰা নাছিলোঁ। তো এতিয়া আপোনালোকে চাওক মই কেনেকৈ দহি বটিম। এনেকৈ এটা জোখ কৰি ল'ব আপোনালোকে,
যাতে সূতাটো আৰু দুটা সূতা মেল খুৱাই ল'ব, মানে দুটা সূতা যে আমি গাঁঠি লৈছিলোঁ তেনেকৈ মেল খুৱাই ল'ব আৰু তাৰ মাজত তেনেকৈ সূতাটো লগাই দিব। দি মেলি ইয়াত গাঁঠ দিব যাতে আমাৰ জুলুমৰ সূতাটো দহিৰ সূতাটো ওলাই নাযায়। তেনেকৈ মই ইয়াতে 2টা বা 3টা এনেকুৱাকৈ গাঁঠ লগাইছোঁ। আপোনালোকেও ঠিক তেনেকৈ কৰিব। আৰু এতিয়া আমাৰ বেজীৰ কামটো নায়েই, মানে বেজীৰ কামটো যিহেতু আমি আগতীয়াকৈ কৰি ল'লোঁ, এতিয়া আমাৰ বেজীৰ কাম আৰু নাই। তো আমি আঙুলিৰে এনেকৈ পাক খুৱাই গাঁঠিটো দিবৰ কাৰণে চেষ্টা কৰিম। চাই থাকক আপোনালোকে মই কেনেকৈ কৰি আছোঁ। ঠিক তেনেকুৱাকৈ কৰিব যাতে ওলাই নাযায় আৰু সূতাটো, মানে টাইট কৰি গাঁঠি দিব। আৰু গাঁঠি দি হোৱাৰ পিছত আপুনি একেটা জোখতে, মানে একে সমান হোৱাকৈ কেঁচিৰে কাট কৰি দিব। মোৰ কেঁচিখন অলপ ধাৰ পৰিছে, সেইবাবে অলপ টাইম লাগিছে। গতিকে আপোনালোকে এনেকৈ কৰিবলৈ চেষ্টা কৰিব। বহুত টান নহয়, খুব সহজ হয় দহি বটিবলৈ। তো আৰু 2টামান দেখুৱাই মই একেবাৰে ফিনিচিং হোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ। যেতিয়া আমাৰ গাঁঠা হৈ যায়, মানে তেতিয়া দেখিবলৈ এনেকুৱা দেখা হয়। 2টা আঙুলিতকৈ বেছি ফাঁক নকৰিব, মানে পাতল দেখা হ'ব যে, এনেকুৱা হ'ব। আৰু মই যিহেতু কৈছিলোঁ আপোনালোকক একেবাৰে শেষত দেখুৱাম, গতিকে মই 2টা ছাইড গাঁঠিলোঁ। চাওক কেনেকুৱা লাগিছে। তো মোৰ গঁঠা হোৱাৰ পিছতে আপোনালোক একদম ফিনিচিং লুক দেখাইছোঁ। তো বহুত ডাঙৰকৈও দিয়া নাই, আপোনালোকে দেখিছে বৰ সুন্দৰকৈ দিছোঁ, মানে কমকৈ। তেওঁ মানে বহুত ডাঙৰ হেভি হ'লে ভালো নাপায়। তো এইখন হৈ গ'ল আমাৰ চাদৰ। তো বেছি টাইম নালাগে, আপোনালোকে তেনেকৈ সূতাটো লগাই লোৱাৰ পিছত খুব যদি একেৰাহে বহে, মানে 2 ঘণ্টা বা 2.5 ঘণ্টাৰ ভিতৰত এই চাদৰখন হৈ যায়। মোৰ ঠিক তেনেকুৱাই লাগে, কাৰণ মই যিহেতু এতিয়া বেছিভাগ সময় মানে ৰেষ্টতে আছোঁ, গতিকে মোৰ কামটো হৈ যায়। তো মাজতে উঠা মেলা কৰিব লাগিলেতো বাৰু অলপ টাইম লাগিবই, কাৰণ মই একেৰাহে কৰোঁ কাৰণে মোৰ 2 ঘণ্টা আৰু তাতকৈ অকণমান বেছি সময় লাগে। ধৰ 2 ঘণ্টা 2.5 ঘণ্টা এনেকুৱা টাইম লাগে। তো আৰু এখন চাদৰ বনাইছোঁ, আহকচোন এইখনো চাওক কেনেকুৱা লাগিছে। তো এইখনতো ঠিক তেনেকৈ লগাইছোঁ, আৰু ইয়াত অকণমান খালি দহিকেইটা অলপ ডাঙৰকৈ দিয়া গৈছে। আৰু যিহেতু আজিকালি মানে সকলো কাপোৰতে বগা কালাৰটো থাকেই, হয়, অপশ্যনেল হৈ গৈছে। আপোনালোকে দিলে দিবও পাৰে, নিদিলে নাই। আজিকালি ফুলৰ কালাৰত যায় কাৰণে মানে মই এনেকৈ দিছোঁ। তো বগা কালাৰটো মানে খুব ধুনীয়া লাগে আৰু দিলে, আজিকালি ফুলৰ কালাৰতে, সেইকাৰণে। তো মই এইখনো বনালোঁ। তো বেলেগৰে হয় বাৰু, মোৰ নহয়। মই দহি বটা ভিডিঅ'টো এইকাৰণে বনাই দিলোঁ যাতে আপোনালোকৰো সকলোৰে সুবিধা হয় কেনেকৈ কৰিব পাৰি। আৰু যদি আপোনালোকে এনেকুৱাকৈ শিকিব বিচাৰে, ফলছ লগোৱা, ছাইড পটি লগোৱা, মেখেলা চিলোৱা, ব্লাউজ চিলোৱা, ব্লাউজৰ ডিজাইন, তো আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই দিবলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ। তো আমাৰ যিহেতু কামটো শেষ হৈ গ'ল, আপোনালোকক দেখুৱালোঁ মই কেনেকৈ দহি গুঠিব লাগে। যদি আপোনালোকে কোনোবাটো বস্তু বুজি পোৱা নাই, তেনেহ'লে মোক কমেণ্ট কৰি জনাব। আৰু যদি ইয়াতকৈ কিবা সহজকৈ শিকাবলগীয়া আছে দহি গুঠাৰ ওপৰত, বা এম্ব্ৰইডাৰী কৰাৰ ওপৰত, বা ব্লাউজ কাটিং, ফলছ লগোৱাৰ ওপৰত, তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইমান ধৈৰ্য সহকাৰে মোৰ ভিডিঅ' আপোনালোকে উপভোগ কৰাৰ কাৰণে মোৰ অন্তৰৰ পৰা পুনৰ আপোনালোকক ধন্যবাদ জ্ঞাপন
কৰিছোঁ। আৰু যিহেতু আপোনালোকে ইমান পৰে ভিডিঅ'টো চায়ে আছিল, গতিকে মোৰ ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু আপোনালোকৰ মৰম পাম বুলি মই আশা কৰি আছোঁ। আপোনালোকৰ মৰম আৰু আপোনালোকৰ চেনেহ পালে নিশ্চয় মই আগলৈ আগুৱাই যাব পাৰিম। গতিকে আপোনালোকে মোক লাইক কৰি, কমেণ্ট কৰি, শ্বেয়াৰ কৰি যাতে সকলোৱে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰে, যাতে সকলোৰে অলপমান হ'লেও লাভান্বিত হয়। গতিকে আপোনালোকে কমেণ্ট কৰি জনাব কেনে লাগিছে। এতিয়ালৈ আহিছোঁ, বাই বাই। সকলোৰে শেষত সকলোৰে দীৰ্ঘায়ু কামনা কৰিছোঁ।